কেতিয়াবা দুচোকে ভাল লগাবোৰ নজনাকৈ লুকাই থকা মনটোৱে বেয়া পাবলৈ শিকে ঘণ্টাৰ পিছত ঘণ্টা তাৰপিছত দিন আৰু লাহে লাহে মাহ বাগৰি শেষত বছৰে সলনি কৰে সকলো দাদা এইটো এক্সেল হয় ইয়াৰ আৰু সাইজ আছে নেকি এইটো ভাল লগা নাই এইটো ভাল লাগিছে নেকি এইটো কি মনত পৰিলে যে মই আকৌ ভাবিছিলোঁ হ'ব তই কি ভাবিছিলি জানো দে নকলেও হ'ব বেয়া সপোনটা দেখিলো আজি শুনচোন এবাৰ লগ কৰিব পাৰিবি নেকি আজি মই বজাৰত আছোঁ বজাৰ ইমান ৰাতিপুৱা বজাৰ খুলিলে জানো আকৌ সেইডালে ফোন কৰিছে নেকি নহয় অ' তই পচন্দ কৰচোন মই আহি আছোঁ কোৱা গিফ্ট কেইটামান কিনিবলৈ আহিছোঁ মা আছে লগত গিফ্ট নতুন কোনোবা আহিব চাগে কিমানক আৰু গিফ্ট দিবি তই তোমাৰ অপেক্ষাত এখন ঘৰ ৰৈ থাকিব নোৱাৰেতো ছোৱালীৰ বয়সৰো এটা সীমা থাকে সেইবাৰ দুলীয়াজান নে নুমলীগড়ৰ চাকৰি কৰা ল'ৰা টকা থকা মানুহে হ'ব চাগে চাকৰিয়াল নহয় ব্যৱসায় কৰে তেন্তে কোটিপতিয়ে হ'ব চোৱা তোমাক লগ কৰিব একদমেই ইচ্ছা নাছিল তোমাৰ এই আওপকীয়া কথাবোৰে বহুত কষ্ট দিয়ে মোক কিন্তু ঘূৰি যাওঁতে এবাৰ লগ কৰি যাম ঠিক আছে দে মই গৈ আছোঁ হ'ব দিয়া মা মই তিনিআলিত অলপ ৰম লগৰ এজনী আহিব তই এই অসীম বোলাটোক এতিয়ালৈকে পাহৰিব পৰা নাই নেকি তোৰ আগৰ বিয়াখন সেই ল'ৰাটোৰ কাৰণে ভাঙিল এইবাৰ চাবি কিন্তু দাদা ৰখাই দিবচোন তই গৈ থাক আৰু ভণ্টি কবি গিফ্টবোৰ বান্ধিবলৈ লিষ্টৰ মতে নামবোৰ চাই লিখিব কবি ঠিক আছে মই আহোঁ। সোনকালে আহিবি কিন্তু অঁ আপুনি ব'লক মিউনিচিপালিটি টাৱাৰটোৰ ওচৰতে ৰখাই দিব কি চাই আছা কিমান দিন হ'ল যে তোক নেদেখা 3 মাহ হ'ল এমাহৰ আগতে ভুলতে ফোন এটা কৰিছিলা ভুলত মোৰ ওপৰত তোৰ সন্দেহ আছে নেকি সন্দেহ সন্দেহ বিশ্বাস অবিশ্বাস সেইবোৰ দিন কেতিয়াবাই পাৰ হৈ গ'ল কোৱা কিয় মাতিছিলা মই মাতিলোঁ বুলি তই আহিব লাগে নেকি যাওঁগে তেন্তে আৰে মন গ'ল কাৰণে মাতিলোঁ মন গ'ল তোমাৰ এই মনটো এই বতৰটোৰ দৰেই কেতিয়াবা বৰষুণ আৰু কেতিয়াবা একে লেঠাৰিয়ে ৰ'দ এই মনটোতো সকলো শেষ কৰি দিলে যদি এই মনটোক বুজাব পাৰিলোঁ হয় তোক পাহৰিবলৈও সহজ হ'লহেঁতেন বহ ক'ত যোৱা বহচোন তই
নামচোন তই তেল ভৰাব পাৰিলোঁ চাহ খাবি ব'লা বল ইয়াৰ পৰা অলপ আগলৈ নদী পাৰ আছে যাবি খোজকাঢ়িয়ে যাব পাৰিম ঠিক আছে ব'লা মই দিছোঁ ৰ'বা চিগাৰেটটো লৈ দে না কিবা এটা ক গোটেই সময়খিনি কি বেকগ্ৰাউণ্ড মিউজিকত পাৰ কৰিম ভাবিছ নেকি ইমান দুখতো যে তুমি হাঁহি থাকিব পাৰিছা তাকে ভাবোঁ কেতিয়াবা তোমাক বুজিবলৈ হয়তো আৰু 2টা জনম ল'লেও বুজি নাপাম এটা জন্মাই আতিছে দে তোকনো মই কি দিব পাৰিছোঁ মই কেতিয়াবা তোমাক কিবা বিচাৰিছিলোঁ জানো কেৱল এটাই বিচাৰিছিলোঁ যে যুগমীয়া হৈ ৰক আমাৰ সম্পৰ্কটো কিন্তু কেৱল মই বিচাৰিলেই জানো হ'ব তোমাৰতো ইচ্ছা থাকিব লাগিব বেদনাৰ ৰংবোৰ যদি ৰঙা হ'ল হয় বুকুৰ মাজত লুকাই থকা কলিজাটোৰ ৰঙৰখিনি মূল্য নাথাকিলেহেঁতেন ইচ্ছা অনুচা কথা নহয়ও পৰিস্থিতি হৰাই নিদিলে জীৱনটো বৰ জটিল হৈ পৰে মায়া মই ঘৰত আৰু কিমান অভিনয় কৰিম 4-5 বাৰ মা দেউতাহঁতক নিৰাশ কৰিছোঁ মোৰ ইচ্ছা নোহোৱাকৈ মা দেউতাই কেতিয়াও মোক বিয়াত বহিবলৈ জোৰ নকৰে কিন্তু যেতিয়া নতুন এজন ল'ৰাই চাবলৈ আহে মা দেউতাহঁতৰ আগ্ৰহ দেখি মোৰ বৰ দুখ লাগে অ' তোমাৰ কথাটো ঘৰত উলিয়াবই নোৱাৰা হ'লোঁ ধুমকেতুৰ দৰে গৈছিলা নহয় মাৰ আগত কন্দা কটা কৰি যে খুব সোনকালে মোক বিয়া পাতি নিবা কি হ'ল মনত আছে আছে মনত আছে 2টা বছৰ হ'ল তই কৈ কি কৰিম মই কোম্পানী এটা সাধাৰণ ইঞ্চুৰেঞ্চৰ চাকৰিয়ে কৰোঁ তোৰ অভাৱো জানো মই পূৰণ কৰিব পাৰিম তেনেহ'লে কেলৈ মাক মিছা প্ৰতিশ্ৰুতি দিছিলা এইকেইটা খাই জীয়াই থাকিব পাৰিবি তই যদি মোৰ লগত বৰ্তমান সময়ত বিয়া হোৱা নহয় মাহৰ আগত হয়তো আমি শিলগুটি খাই জীয়াই থাকিব লাগিব পৰিস্থিতিক দোহাই দি নিজকে আৰু কিমান সান্তনা দিবা হেল্ল' মা ক
অচিনা সাথৰৰে নুবুজা বেগৰ কোলাতে থমকি ৰলো শাহবোৰ আধৰুৱা মোৰ হিয়াৰ কোঠালিত তোমাৰ হোৱাৰ অনুভৱ বুজানো বুজাৰ দুমুজাত তোমাক পোৱাৰ কত জুহাত তই কিন্তু ভাল পাৰিছ 7 বছৰৰ স্মৃতিবোৰ কঢ়িয়াই লৈ ফুৰিব মই মোৰ ঠাইতে ৰৈ আছোঁ কিন্তু ভয় লাগে কেৱল তোমাক লৈহে প্ৰেম ভাল পোৱাৰ আজিৰ দিনত কিবা মূল্য আছে জানো তুমি চাগে পাহৰিছা কলেজত থাকোঁতেতো একো নকলাই মই ভাবিছিলোঁ তুমি কেৱল মোৰ এজন ভাল বন্ধু হৈয়ে ৰ'বা কিন্তু কলেজৰ শেষ দিনটোত সকলোকে আচৰিত কৰি তুমি বুপাই ঐ তই জিতু ষ্টৰী হিৰো হ'ব খুজিছ নহয় বহুত টান ইমান সহজ নহয় খলনায়কে যদি নাথাকে তেন্তে নায়কৰ মজাই ক'ত আৰু নায়ক আৰু খলনায়কৰ মাজৰ নাটকখন চাবলৈ তোৰ অডিয়েঞ্চ আছইচোন অডিয়েঞ্চ ঐ মায়া নামটো শুনিলে কিবা মায়াবী যেন নালাগেনে বাৰু মোৰ নালাগেচোন মায়া নামটো কিবা এটা ভালে লাগে নামটোত কিবা ভাল লগা অনুভূতি লুকাই আছে তাৰ অনুভূতি ঐ চিনেমা টেলাৰ আৰম্ভণিতে ভালেই লাগে বুজিছ কিন্তু চিনেমা আৰম্ভ হ'বলৈ এতিয়া বহুত বাকী তই এটা কাম কৰ তই প্ৰথমতে চিনেমাত খোজটোতো দিছা নহ'লে শ্বুটিং হোৱাৰ আগতে বুজি পাইছই নহয় চিনেমা ফ্লপ প্ৰশ্ন মোৰ তোমালৈ মায়া ভাল লাগে তোমাক পৃথিৱী খোজা আমি লগত তোমাৰ কপাল মায়া তোমাৰ পৰা উত্তৰটো নাপালো এদিন দুদিনকৈ যে তোমাৰ লগত সময়বোৰ কটাই আছোঁ এবাৰ ভাবি চাবাচোন হয়তো তাতেই লুকাই আছে মোৰ উত্তৰটো চিনাকি আছিলো যদিও আমি নজনাকে ক'ৰবাত হলা মৰমৰ সুতি ঠিকনা মাথো তুমি সাৱতি ৰাখিছা ধৰি কিয় ভাল লাগে ধূলিয়লীয়া বেলি তুমি আৰু মই যে হলো এটি কাহিনী হ্যাপি বাৰ্থডে থ্যাংক ইউ gift কাষত তুমি আহিলে জিৰাবানে মোৰ
তোমাক সদায় প্ৰটেক্ট কৰিব যেতিয়া মই কাষত নাথাকিম কলেজৰ দিনবোৰত তোমাক বুজাটো মোৰ বাবে ইমান সহজ নাছিল ইমান ভাবুক মানুহ এজনে জানো প্ৰেম কৰিব পাৰে তই কথাবোৰ পাহৰাই নাই আজিও সেইবোৰ কথা এতিয়া পুৰণি হ'ল আবেগতে কৈছিলোঁ আৰু কিবা এটা সেইদিনা আজি সেই দিনো নাই সময়ো নাই সেই দিনো নাই সময়ো নাই সঁচা কিন্তু তুমিওতো তোমাৰ মনটো সলনি কৰিব পৰা নাই মোৰ নতুন খবৰ এটা পালে তোমাৰ মনটো কিয় তোমাৰ বুকুখন কিয় কঁপি উঠে তোক যে মই পাহৰিব নোৱাৰোঁ তই কচোন কি কৰিলে মই তোক পাহৰিব পাৰিম মই নাজানো চা তোৰ ওচৰতো মোৰ প্ৰশ্নৰ উত্তৰ নাই আজি অতদিনেই এই প্ৰশ্নটোৰ উত্তৰটোতো মই বিচাৰি ফুৰিছোঁ উত্তৰ নোহোৱা প্ৰশ্ন এটা লৈ আৰু কিমান দিন ৰৈ থাকিবা আবেগ বুলি পাহৰি গ'লেই হ'ল ইমান সহজতে ক'ব পাৰিছোঁ পাহৰি যা বুলি এটলিষ্ট তোৰ পৰা মইতো আশা কৰা নাছিলোঁ হ'ব পাৰে তোক মই সদায় লগ নকৰিবও পাৰোঁ সদায় কথা নাপাতিব পাৰোঁ কিন্তু সেইটো নহয় যে তোক মই পাহৰিবলৈ শিকিছোঁ যেতিয়াবা তোক ভাল পাবলৈ ল'লোঁ নহয় তোৰ বাদে আন কোনো ছোৱালী চকুলৈ যাই পোৱা নাই আচলতে কি জান বিশ্বাসৰ ওপৰতহে নিৰ্ভৰ কৰে দুটা জীৱনৰ গতিপথ মই ভালদৰে বুজিছোঁ তই মোৰ দুৰ্বলতাৰ সুযোগ লৈছোঁ তইও ভালদৰে জান বৰ্তমান পৰিস্থিতিত যে তোক মই নিজৰ কৰিব নোৱাৰোঁ বুলি হ'ব তুমি আমাৰ ভাল পোৱাবোৰক তুলাচনীত তুলি মূল্যাংকন কৰিব নালাগে আজি শেষবাৰৰ বাবে তোমাক এটা অনুৰোধ কৰিব পাৰোঁনে যদি সম্ভৱ হয় মইনোতো কোনো কথা ৰখা নাই এই মুহূৰ্ততে সকলোবোৰ জটিলতা পাহৰি সুখ দুখবোৰ একাষৰীয়া কৰি থৈ তুমি মোক চিৰদিনৰ বাবে নিজৰ কৰিব পাৰিবানে বুজিছোঁ তুমি নোকোৱাকৈ মই মোৰ উত্তৰটো পাই গ'লোঁ মই যাওঁ দিয়া মোৰ দেৰি হৈছে মই সঁচাকৈ যাওঁ মোৰ ঠাইত যদি তোৰ জীৱনত মোৰ ঠাইখিনি আন এজন মানুহে পূৰণ কৰে তই সুখী হ'ব পাৰিবিনে সুখী হোৱা অভিনয় হয়তো কৰিব পাৰিম কিন্তু সুখী হ'ব নোৱাৰিম আৰু একেটা প্ৰশ্নই যদি মই তোমাক কৰোঁ তুমি পাৰিবানে সুখী হ'ব তোক বিশ্বাসত লৈছিলোঁ বাবে
জীৱনটো ধুনীয়া লাগিছিল মই জানো তোৰ চকুৱে কেতিয়াও মিছা কথা নকয় আমাৰ ভাগ্যতে নাই চাগে আমি একো মই আহোঁ দিয়া দেৰি হৈছে শুনচোন বাইকৰ কথা মই নাজানো কিন্তু মোৰ হৃদয়ত সদায় থাকি যাবি যা মায়া অহা জন্মত যদি আকৌ লগ হওঁ তই অকল মোৰো আহিবি দেই যা আজিও জানো ভাল লাগে আবেলিৰে ধেমালি যদি আমি এটি কাহিনী আধৰুৱা কিয় আজি কিয় কৈ যায় সময়বোৰে উলটি নাহো বাৰে বাৰে হৃদয় ভাগে দিলা কিয় প্ৰশ্ন মোৰ